Roton Inti Lapen Dorong Gogoi. Alang litum Congress I apply Chebansi. Baguria Pirti along that 10 kilometers eco-sensitive binai itu. Sida dak Baguria rat kedo tum pilon te kona lo kedo po. So lambang alang litum nang matha ni polo. Nilitum piti ka chirum nang ko nilitum ka chahang nang ko ke alang lipan nilitum lamresi arjunai alang likar digalima. Alang ni যিসকলে সমৰ্থন কৰিছে বা যিসকলে বিৰোধিতা কৰিছে বিৰোধিতা কৰাসকলে এটা কথা উল্লেখ কৰিছে যিহেতু ইক'চেঞ্চুৰি 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ হ্ৰাস কৰক তাৰ পৰিৱৰ্তে কিন্তু দক্ষিণ থকা যি কাৰ্বি পাহাৰ এই কাৰ্বি পাহাৰ সংৰক্ষিত আৰু সুৰক্ষিত তেওঁলোকে বিচাৰিছে সেই সন্দৰ্ভত মই আজি যিটো ৰাজ্যিক গোট খোৱা বা আজি যিটো আমি সমূহ ৰাইজ ওলাই আহিছোঁ আজি আমি প্ৰচেছনো কৰিলোঁ তাৰ বিষয়ে আমি কিছু ক'ব বিচাৰিছোঁ উপৰোক্তা এজন ব্যক্তিয়ে ক'লে এইখিনি ক্ষেত্ৰত আজি আমি কিয় বাদ খাইছোঁ ৰাইজে ওলাই আহিছে কাৰণ যিহেতু কি আজি আমি 10-11 বছৰ ধৰি আমি আজি ইয়াত কাৰ্বি আংলং বুলি নহয় কাজিৰঙা আশে-পাশে থকা মানে কাৰ্বি আংলং আছে আৰু ধৰক ডিষ্ট্ৰিক্টো আছে গোলাঘাট ডিষ্ট্ৰিক্টো আছে কিন্তু কাজিৰঙা আশে-পাশে থকা আমি ৰাইজ আমি আন্দোলন কৰি আহিছোঁ ইয়াত কোনো জাতি ধৰ্ম আমি হেৰি কৰা নাই আমি সকলো ইয়াত কাজিৰঙা ৰাইজবিলাক আমি ওলাই আহিছোঁ যে আমি আন্দোলন কৰি আহিছোঁ আজি 10 বছৰ ধৰি কিয়নো ইয়াত ইক'চেঞ্চিটিভ আমাক 10 কিলোমিটাৰ ইয়াতে হেৰি কৰাৰ কাৰণে Karena tapi ini tungkat pil operation kedam masuk petak ini tungke la eco-sensitive zone ke parlo aku tak sini sidon tunde aku tak sini tundak kedo sini ni tum ini jangje pensi pini pangkedak kedo loko ano ni tum rara tum kisung pensa meni ni tum handak pini 10 kilometers pen la so petak ni tum handak bang belek party tu la tumbang na support dun bang belek ni tumbang dak rada tum kemang kari la so petak bang belek ni tumang ke bang sorkar kupis na cari pimani tum la so teng sini tum na support lo la sialang tum non bang ke 10 kilometer pen sini tum han na pa do toy na pa support toy la sini tum na bang chikoi dun heke la sialang ni rotoning ti la pen grov gogoi la tum dak na ninje dak la tum kilo dak ason rada tum pemangku ini tum masuk petak koi dekhe la sini tum ang non bang ke rap ke chingrun pen sini tum ning pung pen sini tum dak terang lokot la sini tum dak ko amma ini tum dak claim ke dam same la non 1 kilometer pen unde pa konsude masuk petak sini tum support lo piang আমাৰ বিশেষকৈ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ যোগেদিহে ইক'চেঞ্চিটিভ জোন হৈছে তাত 4টা বিভক্ত কৰা হৈছে য'ত নেকি কোৰ জোন বাফাৰ জোন আৰু ইক'চেঞ্চিটিভ জোন তাৰপিছত ইক' ডেভেলপমেণ্ট জোন তেওঁলোকে এই প্ৰত্যেকটা জোনতেই তেওঁলোকে ষ্টাডি কৰক কোনটো জোনত থাকিলে কেনেকুৱা হয় বৰ্তমানটো আমিতো ইক'চেঞ্চিটিভ জোনৰ কথা ক'ব লাগিব য'ত নেকি আমি আপোনালোকে যদি নিজে যায় যদি সুন্দৰবন ফৰেষ্ট টাইগাৰ ফৰেষ্ট যাব যদি যায় আপোনালোকে দেখি পাব তাত বহুতখিনি বিধৱা মানুহে তাত আপোনালোকে দেখিব পাব আৰু তেওঁলোকে বিধৱা পাৰ্টিবিলাকে বছৰি এবাৰ বাঘকে মানে তেওঁলোকে ভগৱান স্বৰূপ লৈ পেলাই তেওঁলোকে পূজা কৰে যে আপুনি মোৰ স্বামীটো লৈ গৈছে গতিকে আপোনাকে আমি হেৰি কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ জনাইছোঁ যাতে যেন আগলৈ আৰু নিনিয়ক তেনেকৈ যদি তাত মাত্ৰ 3টা আইনহে তাত প্ৰয়োগ কৰিব পাৰি যদি ইক'চেঞ্চিটিভ জোনত তাৰ ভাষাৰেও কৈ দিম নেকি অকণমান মানে সন্থমেত ইক'চেঞ্চিটিভ জোনৰ লগে সন্থমেত ইছন বেংগেলালো নাং হাবিত দাম লোপতে থেংপি ke pilong lebonta thengpi arbo chubi loi thengpi arbo chubi pen kasu plate chunamon chubunai non chuyono ছিল la pen hini bang আজি কিছুদিনৰ আগত আমাৰ অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে ইক'চেঞ্চিটিভ জোন 10 কিলোমিটাৰ ৰিডিউচ কৰি 1 কিলোমিটাৰ কৰিব বিচাৰিছে এই সিদ্ধান্ত ল'ব বিচাৰিছে আৰু সেই সময়তে কথাৰ কাৰণে যোৱা কেইদিনমানৰ আগত আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু আমাৰ কাৰ্বিআংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ সভাপতি তেখেতে ওলাই আহি নিজৰ পলিটিকেল বেনিফিট ল'বলৈ তেখেতলোকে এই 10 কিলোমিটাৰৰ জেগাত 10 কিলোমিটাৰ থাকিব লাগে বুলি তেখেতলোকে দাবী কৰিছে গতিকে
এই কথা কোৱাৰ কাৰণে আমি তেখেতলোকক গৰিহণা দিছোঁ যে আমাৰ যিহেতু ইয়াত থকা বা বসবাস কৰা লোকসকলে কিমান অসুবিধা আমি সন্মুখীন হ'বলগীয়া হৈছে সেইখিনি কথা তেখেতলোকে বুজিব লাগে বুলি আমি ভাবি দিছোঁ কাৰণ কেলৈ তেখেতলোকে আজি আমাৰ ইয়াত কাজিৰঙা বসবাস কৰা বা ইয়াত থকা লোকসকলৰ কথা তেখেতলোকে এক ইঞ্চিও ভবা নাই চাই কাৰণ তেখেতলোকে থাকে মুম্বাই দিল্লী গুৱাহাটী ক'ৰবাত থাকে যদি ডাঙৰ ডাঙৰ প্লেট লৈ AC চলাই AC ৰুমত বহি থাকে সময় হ'লে যদি ওলাই আহি নিজৰ পলিটিকেল বেনিফিট ল'বৰ কাৰণে ভাষণ দিলে মানে সেইটো ৰাইজে কেতিয়াও মানি নলয় গতিকে আমি এইখিনি লৈ আমি তেখেতলোকক গৰিহণা দিছোঁ আৰু ৰাইজে যিহেতু আজি আমি একত্ৰিত হৈ ওলাই আহিছোঁ যোৱা কেইদিনমানৰ আগত আমাৰ অসম চৰকাৰে 10 কিলোমিটাৰ জেগাত 1 কিলোমিটাৰ তেখেতলোকে বনাব আছে সেইখিনিক লৈ আমি সমৰ্থন জনাই আমি ৰাইজে ওলাই আহিছোঁ আৰু গতিকে আজি ওলাই অহা বিভিন্ন গাঁৱৰ পৰা ওলাই অহা ৰাইজে সকলোকে মই ধন্যবাদ দিছোঁ আৰু আজি এই সংগ্ৰামটো আজি ইয়াতে অন্তিম হ'ব আজি শেষ হ'ব সেইটো নহয় গতিকে অনাগত দিনত কোনোবাই এগেইনষ্টত যদি এই ইক'চিস্টেমৰ বিষয় লৈ যায় তেতিয়াহ'লে তাতকৈ আৰু বেছি ভয়াৱহ পৰিস্থিতি আমি ক'বলৈ বাধ্য হ'ব